নমস্কাৰ আজি আন এটা ভিডিঅ' এটা আপোনালোকৰ মাজত নিতুন অট'ট্ৰেড চেনেল আপোনালোকৰ মাজত লৈ আহিছোঁ এখন খুব ডিমাণ্ডেড গাড়ী ইন্ট্ৰা V10 2022 চনৰ গাড়ী এই গাড়ীখন আপোনালোকৰ মাজত আজি দেখুৱাই দিছোঁ এখন গাড়ীৰ মই পেপাৰ প্ৰাইচ ডিটেইলছ জনাই দিম ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু চেনেল নতুনকৈ চেনেল সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ল'ব যদি ফেচবুকত চাই ফলো শ্বেয়াৰ কৰি দিব আহক আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে মই আপোনালোকক দেখুৱাইছোঁ ফ্ৰণ্ট প্ৰফাইলটো ফ্ৰণ্টৰ পৰা চাওক গাড়ীটো ফুললি অ'কে গাড়ী বহুত ধুনীয়া কণ্ডিশ্যনত আছে ইন্ট্ৰা V10 2022 যিসকলে বিচাৰি আছিলে ইন্ট্ৰা V10 এই গাড়ীখন ল'ব পাৰে গুৱাহাটীৰ লখৰা হাউগুচিত আছে নতুনকৈ আহি গৈছে টায়াৰ কণ্ডিশ্যনবিলাক ভালে আছে গাড়ীখনৰ সবখিনি অ'কে আছে গাড়ী চেচিছ আপোনালোকক দেখুৱাই দিছোঁ টিপটপ গাড়ী হয় আপোনালোকে লৈ গৈ চলাওক একো কাম কৰিব লগা নাই লোৱাৰ সময়ত আপোনালোকক ছাৰ্ভিচিং এটা কৰাই দিম ফ্ৰী ছাৰ্ভিচিং বেক সাইডৰ পৰা চাওক ডালা ফ্লোৰ সব অ'কে আছে ফ্লোৰখনত যদি আপোনাৰ ৰং কৰি দিব লাগে এইটো ৰং কৰাই দিম লোৱাৰ সময়ত বেক এই সাইডৰ পৰা চাওক এবাৰ ভিউটো দুটা সাইডে আপোনাৰ গোটেই ৱাকাৰণটো মই গাড়ীখনত দেখুৱাই আছোঁ এইটো কাৰণে ভিডিঅ'টো চাই থাকিব শেষলৈকে ইণ্টেৰিয়ৰ কণ্ডিশ্যনটো এবাৰ দেখুৱাই আছোঁ চাই লওক টায়াৰ কণ্ডিশ্যন ফুললি অ'কে সম্পূৰ্ণ গাড়ীখন এবাৰ দেখুৱাই আছোঁ ওপৰৰ টপটো চাওক যিমান দূৰ সম্ভৱ দেখুৱাব চেষ্টা কৰিছোঁ গতিকে আপোনালোকে গাড়ীখন দেখা পালে চালে এতিয়া আপোনালোকক পেপাৰ প্ৰাইচটো মই জনাই দি আছোঁ এইখন গাড়ী আপোনালোকে পেপাৰ নাম ট্ৰান্সফাৰ গোটেইখিনি মই কৰাই দিম আৰু দাম ৰাখিছোঁ মাত্ৰ 3,20,000 টকা 3,20,000 টকাত আপোনালোকে এইখন গাড়ী ল'ব পাৰিব ৰিফাইনেন্স সুবিধা আছে কেছত ল'লে আপোনালোকে ডিছকাউণ্ট পাই যাব গতিকে আজিলৈ মানে অন্য এটা ভিডিঅ'ত আকৌ লগ পাব আজিলৈ বাই বাই থেংক ইউ টেক কেয়াৰ